এইবাৰ মই শাক পাচলি বাগিচাখনত কেইজোপামান কলমৌ শাকো লগাইছিলোঁ। বাৰীৰ চুকৰ পৰা উঠাই আনি ঘৰৰ য'ত খেতি কৰিছিলোঁ তাতে কাৰ্টুন কেইটাতে দি দিছিলোঁ। এতিয়া এইবোৰ ইমান হৈছে কলমৌ, এইবোৰ ইমান হৈছে, এতিয়া ঘৰতে উঠাই খাব পৰা হৈছে। আজি দুভাজি হ'ল চিঙা। অৱশ্যে এনেদৰে ঘৰত কাৰ্টুনত এনেকৈ লগাই ল'লে খাব পৰা যায়। কাৰণ কলমৌ শাকটো বামতো হয় আৰু লগতে পানীতো হয়। কলমৌ শাক যিহেতু শাকৰ ৰজা বুলি কয়, খাব লাগে যথেষ্ট পৰিমাণে, আৰু সেয়ে মই এইবাৰ এই কামটোকে কৰিছিলোঁ। লগতে মই লেচেৰা মাহো লগাইছিলোঁ, ভেন্দি লগাইছিলোঁ, তিয়ঁহো লগাইছোঁ, তিয়ঁহ কলি পেলাইছে। এয়া আজিৰ ভিডিঅ'টো ইমানেই।